নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টোত মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ৰেচিপি ভিডিঅ'। গতিকে এই ভিডিঅ'টো সকলোৱে শেষলৈ চাব। যিহেতু এতিয়া কঁঠালৰ ছিজন হয় না, কঁঠাল খাই সকলোৱে ভাল নাপায়, কিন্তু কঁঠালৰ গুটিটো সকলোৱে খাই ভাল পায়। গতিকে কঁঠালৰ গুটিৰ সৈতে ৰঙালাওৰ আগৰ লগত খাৰৰ এখন ৰেচিপি লৈ আহিছোঁ। তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে লৈছোঁ মই ৰঙালাওৰ আগ কেইটামান ধুনীয়াকৈ কাটি কুটি ৰেডি কৰিছোঁ। তাৰপিছত কঁঠালৰ গুটি ধুনীয়াকৈ বাকলি গুচাই এইফালে ৰেডি কৰি লৈছোঁ। আৰু ইয়াত দিবৰ কাৰণে এইফালে ৰেডি কৰিছোঁ আদা, নহৰু, অকণমান জিৰা আৰু 3টা জলকীয়া। পিঁয়াজখিনি দি দিলোঁ। অকণমান আদা, নহৰু দিছোঁ। তাৰপিছতে কঁঠালৰ গুটিখিনি দি দিলোঁ। দি অকণমান লৰাই দিছোঁ। কি ধুনীয়া গোন্ধাইছে খাৰ দিয়াৰ লগে লগে, বাপৰে। পানী অকণমান দি দিওঁ। এতিয়া পানীখিনি দি ধুনীয়াকৈ অলপ সময়ৰ কাৰণে ঢাকনি এখন দি থৈ দিম। এতিয়া দেখিছোঁ একদম সিজি গৈছে আৰু কঁঠাল গুটিখিনি অকণমান ভাঙি দিছোঁ। কঁঠাল গুটি ধুনীয়াকৈ সিজি গৈছে। এতিয়া হৈ গ'ল আমাৰ কঁঠাল গুটি আৰু ৰঙালাওৰ আগ খাৰ। চাওক, হৈ গ'ল আমাৰ কঁঠাল গুটি আৰু ৰঙালাওৰ আগৰ খাৰ দিয়া। একদম এইখন ৰেচিপি কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাব। হৈ গ'ল তৈয়াৰ।